এখন সুন্দৰ থালিৰে আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। আপোনালোকে দেখি চাগে ভাবিছে এই থালিখন আমি ক'ৰবাৰ পৰা অৰ্ডাৰ কৰি আনিছোঁ বা মানে কোনোবা হোটেল বা ৰেষ্টুৰেণ্টৰ থালিৰ নিচিনা দেখিছে, নহয়নে? কিন্তু এই থালিখন মই নিজে বহুত কষ্ট কৰি বনাইছোঁ। তেতিয়াহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ, কেনেকৈনো থালিখন বনাইছিলোঁ। পোনপ্ৰথমে থালিখনৰ বাবে ধুনীয়াকৈ এয়া ধুই থোৱা সৰিয়হ ল'লোঁ। বগা সৰিয়হ আৰু ক'লা সৰিয়হ মই একেলগে ধুই বৈয়ামত সুমুৱাই থৈছিলোঁ আৰু এয়া অলপমান সময়ৰ কাৰণে তিতাই ৰাখিলোঁ। লগত দেখিছেই নহয়, কণী, ক্ৰীম, আদা নহৰু আৰু বেঙেনাকেইটা এনেদৰে কাটি ল'ব লাগিব। গোল গোল বেঙেনা হ'লে ভাল হয়, সৰু সৰু, কিন্তু মোৰ ওচৰত নাছিল কাৰণে মই এইটো ল'লোঁ। আৰু পিঁয়াজটো সকলো চব্জিতে লাগেই আৰু আলু পিঁয়াজ নহয় জানো। আৰু ইফালে তিতাই থোৱা সৰিয়হখিনিৰ লগত অকণমান ক'লা জালুক আৰু এইটো নাৰিকল দিলোঁ। দি লৈ পেলাই আদা নহৰু দি এটা পেষ্ট বনালোঁ। পেষ্টটো আৰু মই আপোনালোকক দেখাই নাথাকিলোঁ। এইখন কেৰাহীখন নতুন দেই, দেখাতে ধৰিব পাৰিছে নহয়। এইখন দুৰ্গা পূজাত হাজবেণ্ডে গিফ্ট পাইছিলে। মই মানে ল'ম বুলি ভাবি আছিলোঁ, কিন্তু মানুহে কয় নহয় ভাবা কথাবিলাক মানে লাগে, আৰু ময়ো পাই গ'লোঁ কেৰাহীখন। ইমান ধুনীয়া কেৰাহী নহয়, হেভিও হয়। আৰু তাত মই এই আলুখিনি দিছোঁ। এনেকৈ দীঘলকৈ কাটি অকণ সময় ফ্ৰাই কৰিম। কিবা এটা বস্তু জুতি লগাই খাবলৈ হ'লে মানে বহুত কষ্ট হয়, নহয়নে? কাৰণ সদায় এইবিলাক ইমান মেহনত কৰি খাব নোৱাৰি আৰু। কিন্তু মই আপোনালোকক দেখাব লাগে কাৰণে, ৰেচিপিটো শ্বেয়াৰ কৰিব লাগে কাৰণে আজি কৰিছোঁ। বহুত কষ্ট হয় কিন্তু দেই এইবিলাক কৰি থাকোঁতে, আৰু এজনী মানুহ হ'লে আৰু কষ্ট হয়, অকলে চব কৰিব লাগে। আৰু এয়া দেখিছেনে, বেচন, নিমখ, হালধি দি এটা এনেকৈ পেষ্ট বনাই লৈছোঁ। লৈ এতিয়া কণীকেইটা তাত দি দিম। মোৰ পেষ্টটো পনীয়া হ'ল আৰু অলপমান বেচন মই এড কৰিব লাগিব। আপোনালোকৰ হিচাপত আপোনালোকে দিব, কাৰণ ৰান্ধনী এজনীয়ে জানে যে তেওঁলোকৰ বস্তুৰ পৰিমাণৰ ওপৰত কিমানখিনি কি বস্তু লাগে। কাৰণ মোৰ দুজন মানুহ কাৰণে মই এনেকৈ অকণমান লৈছোঁ। আপোনালোকৰ সৰহ হ'লেতো সৰহকৈ দিব লাগিব, নহয় জানো? এনেকৈ অকণমান মানে যাতে পেষ্টটো কণীত বা যিকোনো বস্তুতে লাগি ধৰে, এনেকুৱাকৈ বনাব। পেষ্টখিনি বেছি টান বা ঢিলা নকৰিব। আৰু এতিয়া মই এটা এটাকৈ ফ্ৰাই কৰি ল'ম। ইয়াত তেলত দি দিছোঁ কণীকেইটা। এনেকৈ ফ্ৰাই হোৱাৰ পিছত মই সেইকেইটা কাঢ়ি ৰাখি যিকেইটা বেঙেনা মই কাটি লৈছিলোঁ মাজেৰে চাৰি টুকুৰা কৰি, সেইকেইটাও মই এনেকৈ ধুনীয়াকৈ বেচনত লেটিয়াই ল'লোঁ। এতিয়া কেৰাহীখনত দি দিছোঁ। এয়া ফ্ৰাই হ'বলৈ দি দিছোঁ। কেৰাহীখন সৰু হৈছে বেঙেনাকেইটা অনুযায়ী, সেয়ে এনেকৈয়ে হৈছে। এতিয়া ঢাকি দিছোঁ, কাৰণ নহ'লে ওপৰটো নিসিজিব। আৰু লুটিয়াই দিয়াৰ পিছত এয়া এটা ছাইড সিজাৰ পিছত ইটো ছাইড লুটিয়াই দিলোঁ। আৰু সকলোবিলাক বস্তু মোৰ হৈ গৈছে। এতিয়া মেইন মানে ৰেচিপিটোলৈ যাব পাৰিম আৰু আগবাঢ়িব পাৰিম। এতিয়া দেখিছেনে, ইমান ধুনীয়াকৈ বেচনত মই ফ্ৰাই কৰি ল'লোঁ বেঙেনাখিনি। আলু ফ্ৰাই কৰি লৈছোঁ, কণীকেইটাও লৈছোঁ, আৰু এতিয়া টুকুৰিকৈ কাটি লৈছোঁ পিঁয়াজ আৰু আদা নহৰু। তাৰ লগত মই কিন্তু নাৰিকল দিছোঁ দেই। আপোনালোকে নাপাহৰিব, এই ৰেচিপিটোত নাৰিকল দিবই লাগিব, যিহেতুকে নাৰিকল দিলেহে মেইন সোৱাদটো আহিব। সেই নাৰিকলো দিছোঁ। যিকোনো এটা বস্তু বনাবলৈ হ'লে মানে বস্তুটো গোটেইখিনি বস্তু মানে যিখিনি লাগতিয়াল বস্তু সকলোখিনি হ'লেহে কিন্তু মেইন সোৱাদটো আহে। এয়া সেই কেৰাহীখনতে, ফ্ৰাই কৰা কেৰাহীখনতে মই এতিয়া পিঁয়াজখিনি দিলোঁ। অকণ কেৰাহীখন দেখাত লেতেৰা হৈছে, আপোনালোকে বেয়া নাপাব,
কাৰণ এই বেচন লাগি ধৰিছে, অন্য একো নহয় বাৰু। কাৰণ যথেষ্টখিনি তেল আছিলে, সেই তেলখিনি মোৰ পেলাবলৈ বেয়া লাগিলে। এতিয়া তাতে নিমখ হালধিও দিলোঁ, দি অকণমান গল্ডেন ব্ৰাউন হোৱালৈকে মই বস্তুখিনি ভাজি থাকিম। এয়া দেখিছেনে ধুনীয়াকৈ পিঁয়াজখিনি। আৰু মানে যিকোনো বস্তু বনাওঁতে সকলো বস্তুৰে ৰেচিপিত কিন্তু পাচলি কাটাৰ নিয়মো বেলেগ বেলেগ থাকে দেই, তেতিয়াহে বস্তুটোৰ সোৱাদ আহে। এতিয়া মই আদা নহৰু লগত সৰিয়হ আৰু যিটো নাৰিকলৰ পেষ্ট, সেইখিনি মই এতিয়া এড কৰি দিছোঁ ইয়াত। সেইখিনি দিও অলপ সময় ভাজিব লাগিব, নহ'লে কেঁচা কেঁচা এটা গোন্ধ আহে। আদা নহৰুৱে হওক বা নাৰিকলৰে মানে কেঁচা সোৱাদটো থাকিলেও ভাল নালাগে। এনেকৈ অলপ সময় মই ভাজিছোঁ। ভাজি মই নতুন নতুন বস্তু কিন্তু ইয়াত বহুত বস্তু এড কৰিম, আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া এড কৰিলোঁ এতিয়া আদা নহৰু পিঁয়াজ আৰু নাৰিকলৰ। এতিয়া এই বেচনখিনি যে মই লেটিয়াই লৈছিলোঁ, তাৰপিছত বাতিটোত যিখিনি বেচন ৰৈ গৈছিলে সেইখিনি বেচনৰ পানী মই ইয়াত দি দিছোঁ, তেতিয়া গ্ৰেভিটো ভাল হ'ব। এয়া দেখিছেনে গ্ৰেভি হৈ আহিছে, কাৰণ বেচনখিনি মই নষ্ট নকৰি ইয়াতে এড কৰি দিছোঁ। এনেও বেচন দিবই লাগিব যিহেতু। এয়া ধুনীয়াকৈ উতলিবলৈ ধৰিছে আৰু সিজিছে গোটেইখিনি বস্তু। এতিয়া আকৌ এটা বস্তু এড কৰিম, এই ক্ৰীমটো যে দেখিছিলে সেই ক্ৰীমখিনি আকৌ এনেকৈ বাতি এটাত লৈ ল'লোঁ মই, অলপমান গৰম পানী দি দিছোঁ, কুহুমীয়া গৰম পানী দি ফেটি ল'ম এতিয়া। এয়া চাওকচোন, ফেটি লোৱাৰ পিছত এনেকৈ দিছোঁ। নহ'লে গোটাই গোটাই যদি ক্ৰীমখিনি দি দিয়ে তেতিয়াহ'লে ফাটি যাব গোটেই, আৰু তৰকাৰীখন দেখিবলৈ একেবাৰে ফাল্টু হ'ব। সেয়ে গৰম পানী দি ফেটি ল'ব লাগিব। ঠাণ্ডা পানী দিলে লাগি লাগি ধৰিব, যিহেতুকে উতলা গৰম পানী দিব লাগিব। আৰু মই উতলা গৰম পানী দি এনেকৈ ফেটি এতিয়া লৰাইছোঁ। কালাৰে বেলেগ হৈ গ'ল চাওকচোন। এয়া অলপ সময় এইখিনিও মই ভাজি আছোঁ এতিয়া। এনেকৈ অকণমান সময় গোটেইখিনি বস্তু সিজিবলৈ দিয়াৰ পিছত ধুনীয়াকৈ আলুখিনি দি দিলোঁ। ইয়াত যিখিনি ফ্ৰাই কৰি থৈছিলোঁ আলু নিদিলেও হয় এই ৰেচিপিটোত, এনেই ধুনীয়া গ্ৰেভি এটা হয়। কিন্তু মানে আমাৰ আলু খাৱৰীয়া এজন আছেতো, তেওঁৰ কাৰণে আলু মানে মেইন, যি বস্তুৱে নবনাওঁ। তাৰপিছত মই কণীকেইটা এনেকৈ দিছোঁ, নাভাবিব যে মানে দুটা দিহে বনাইছোঁ, দুটা ডিম দি, কিন্তু নহয়। ছোৱালীজনীয়ে আঞ্জাত দিলে নাখায়, তাই সদায় মানে বেলেগ বেলেগ। কেতিয়াবা আঞ্জাটো লাগিব, তেতিয়া ধৰ আমাৰটো দি দিম আৰু আমি যিটো খাবলৈ ৰাখিছোঁ, কিন্তু প্ৰথমতে তাইৰ ভাগৰটো এক্সট্ৰাকৈ থৈ দিওঁ আমি। আৰু এতিয়াই ফ্ৰাই কৰি যে থৈছিলোঁ বেঙেনাখিনিও এড কৰি খুব সাৱধানেৰে লৰাব লাগিব, যাতে ছিগি নাযায় বেঙেনাখিনি, নহ'লে দেখিবলৈ বেয়া লাগিব। আৰু এনেইতো সোৱাদটোতো আহিবই বাৰু। আৰু এইয়া মছলাত মই এড কৰিছোঁ ৰঙা জলকীয়া, এটা হ'ল জ্বলা জলকীয়া, অকণমান ধনিয়া পাউডাৰ, অকণমান জিৰা। এইটো এতিয়া পানী দি পেলাই, উতলা পানী দি দেখিছেনে ধোঁৱা ওলাই আছে, ধুনীয়াকৈ ফেটি পেলাই এড কৰিম। নহ'লে গোটাই গোটাই যদি মই তাত ঢালি দিওঁ পেকেটৰ সৈতে, তেতিয়াহ'লে বেঙেনাখিনি ছিগি যাব লৰাই দিয়াৰ সময়ত। সেয়ে এনেকৈ ল'ব লাগিব। যিকোনো ৰেচিপি বনাওঁতে চব বস্তুৰ বনোৱা ধৰণবিলাক বেলেগ বেলেগ হ'ব, নহয়নে? কাৰণ একেধৰণে যদি চব বস্তুটো সোৱাদটো একেই আহে, কিন্তু মানে দিয়া বা টাইমিংটো বেলেগ থাকে, সেয়েতো বস্তুবিলাকৰ সোৱাদবিলাক বেলেগ বেলেগ হয়। আৰু এফালে মই ক'লা জিৰা, লং, ইলাচি এনেকৈ ভাজিছোঁ এখন টাৱাত, এইফালে জিৰা। এইখিনিনো কি কৰোঁ আপোনালোকক তাকো দেখাই আছোঁ, লগত ধনিয়া পাত আৰু পিঁয়াজৰ নলা। এইখিনি এতিয়া উতলি থাকোঁতে এড কৰি দিছোঁ। এই চব্জিটো খুব বেছি আপুনি লৰাই কৰি থাকিব নালাগে, লৰাই কৰি থাকিলে গোটেই বেঙেনাকেইটা ভাঙি বৰবাদ হৈ যাব। লগত এইয়া দেখিছেনে কি দিছোঁ, কচুৰি মেথি। উতলাৰ পিছত ইফালে এয়া
মছলাখিনি মই ধুনীয়াকৈ পিচি ল'লোঁ। গোটেইখিনি মছলা নিদিওঁ দেই, অকণমান এড কৰিম, কিন্তু মানে একেদিনাই মই পিচি কৰি থৈ দিছোঁ। আৰু ফাইনেলি মোৰ থালিখন ৰেডি হৈ গৈছে, খুব সুন্দৰ থালি এখন। ইয়াত চাওকচোন, প্লেন দালি, আলু ফ্ৰাই, লোকেল চিকেন, খুব ধুনীয়া এটা চাউলেৰে ভাতটো বনাইছিলোঁ মই। আৰু এয়া কি বুলি ক'ম, মই তৰকাৰীখনৰ নাম মই নিজেই নাজানো, কিন্তু বেঙেনা দি নাৰিকল আৰু পিঁয়াজৰ দম। মোৰ মানুহজনক খাবলৈ দিছোঁ, তেওঁ যে ইমান ভাল পাইছে নহয় খাই। এয়া চাওকচোন, ৰখাই নাই, একদম পূৰা মজা মজা বুলি কৈ আছে। আৰু তেওঁলোকে খাই যদি ভাল পায়, ৰান্ধনীজনীৰ মনটো সঁচাই ভাল লাগে, নহয়নে? কাৰণ ইমান কষ্টকৈ বনাই যদি বেয়া লাগে বুলি কয়, তেতিয়াতো বেয়া লাগিব। এয়া